ছাত্ৰীসকল কালি মই তোমালোকক অলপমান প্ৰশ্ন দিছিলোঁ আজিও মই কেইটামান প্ৰশ্ন দিবলৈ তোমালোকক যত্ন কৰিছোঁ দেই এতিয়া 2015ত আহিছিলে √7 এটা এ অখণ্ড সংখ্যা 2 পৰিমেয় সংখ্যা 3 মৌলিক সংখ্যা আৰু 4টোত দিছে অপৰিমেয় সংখ্যা কোনটো আনসাৰ হ'ব √7 √5 √3 √2 এইবোৰ সদায় অপৰিমেয় সংখ্যা গতিকে ইয়াৰ আনসাৰটো হ'ব √7 এটা অপৰিমেয় সংখ্যা তাৰ পাছত দিছে px = 3x³ - 5x² - 11x - 3 দ্বিঘাত বহুপদটো শূন্যবোৰৰ যোগফল হ'ব 5 11 3 আৰু 5/3 এইকেইটা দিছে এইকেইটাৰ ভিতৰত কোনটো আমি ax³ + bx² + cx + 3 এইটো যেটো দ্বিঘাতৰ বহুপদ ৰাখি সেই বহুপদৰ মূলকেইটাৰ যোগফল সদায় আলফা + বিটা + গামা - b/a হয় সেইকাৰণে মই লিখিছো আলফা + বিটা + গামা - b/a গতিকে ইয়াত b মানে -5 গতিকে মাইনাস মাইনাস কেনসেল কৰল 5/3 মই তোমালোকক আজিও আকৌ সোঁৰাই দিছো ইয়াত আমি অকল এফালে আমি এইখিনি নকৰিলে হ'ব সাইডত কৰিবা পেন্সিলে কাটি দিবা ইয়াত কেৱল উত্তৰটো লিখিলে হ'ব d2 বুলি লিখিলে হ'ব 3 নম্বৰ দিছে কি চৰ্তত দ্বিঘাত সমীকৰণ x² + px + q = 0 ৰ মূল দুটা বাস্তৱ আৰু অসমান হ'ব তেওঁলোকে দ্বিঘাত সমীকৰণলৈ যাবাচোন দ্বিঘাত সমীকৰণত তাত তোমালোকে 3টা 4টা মান কথা দেখিবা কেতিয়া মূলকেইটা বাস্তৱ হয় কেতিয়া মূলকেইটা অসমান হ'ব কেতিয়া মূলকেইটা কাল্পনিক হ'ব আৰু কেতিয়া মূলকেইটা দুয়োটা মূল বাস্তৱ আৰু সমান হ'ব তাৰ শৰ্তকেইটা লিখা আছে ইয়াত আমাক মাত্ৰ এটা শৰ্ত সুধিছে যে বাস্তৱ আৰু অসমান হ'ব তাত 4টা কন্ডিশন দিছে p² - 4q = 0 p² - 4q <0 p² - 4q > 0 আৰু p² - 4q > 0 ইয়াৰ আনসাৰ হ'ব d2 বৰ দৰকাৰী অংক আহি থাকে দেই তাৰ পিছত চোৱা যদি দুটা সদিশ ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 তেন্তে ত্ৰিভুজটাৰ কালিৰ অনুপাত কিমান দিছে 2:3 4:9 1:16 আৰু 16:81 ইয়াত কি হ'ব জাননে ইয়াৰ উত্তৰটো হ'ব 16:81 কাৰণ আমি এটা সূত্ৰ পাইছিলো যে দুটা সদিশ ত্ৰিভুজৰ বাহুৰ সমানুপাতিক অনুপাত নহয় সদিশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান বুজি পাইছানে সেইকাৰণে হ'ব ইয়াত বাহুৰ অনুপাত 4:9 গতিকে ইয়াৰ বৰ্গ হ'ব 16:81 তাৰপিছত দিছে 510 আৰু -10 বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান কালি আমি এনেকুৱা অংক কৰিছিলো গতিকে বিন্দু দুটাৰ মাজৰ দূৰত্ব সদায় কি হ'ব x1 - x2 হোল স্কয়াৰ y1 - y2 হোল স্কয়াৰ ওপৰত ৰুট ওভাৰ লাগিব নহয়নে x1 - x2 হোল স্কয়াৰ প্লাস y1 - y2 হোল স্কয়াৰ ইয়াত হেতু মতে বহাই দিলো আৰু তেতিয়া আমি আনসাৰটো পাম 2 এইখিনি ক্যালকুলেশন তোমালোকে নিজে কৰিবা এইকিটা 15ত তোমালোকৰ এতিয়া সিলেবাছলৈকে যিকিটা অংক দৰকাৰ হয় সেইকিটা অংক মই তোমালোকক দি দিলো আৰু এটা 17ত দিছে আটাইতকৈ সৰু যিটো সংখ্যাৰে √27ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো হ'ল √27 3 * √3 আৰু 3 কিহেৰে পূৰণ কৰিলে তাৰমানে এইটো এটা পৰিমেয় সংখ্যা হ'ব এতিয়া ইয়াত √27 আছে ইয়াক যদি আমি স্কয়াৰ ৰুট লওঁ তে 3√3 হ'ব আৰু হেতুক যদি আমি পৰিমেয় কৰোঁ তেতিয়া √3 এটা পূৰণ কৰি যদি দিও তেতিয়া হলে আনসাৰটো 9 হ'ব গতিকে আমাৰ √3 এ পূৰণ কৰিব লাগিব তাৰ পিছত দিছে px = ax² - 3 * a - 1x দেই এটোতে মই কটাকটি কৰিলো এটোত মানে x আৰু এটো -1 পাততে ভুল হৈছিলে এটো ডাল নালাগে বহুপদ ৰাশিটোৰ এটা 0 1 হলে এৰ মান কিমান হ'ব 0 হলে 1 -1 2 -2 এ কোনটো হ'ব 0 হলে আমাৰ কি হয় যিটো ৰাশিৰ কাৰণে কোনোবা এটা বহুপদ ৰাশিৰ মান 0 হয় সেইটো মান বহাই দিলে আমাৰ ইকুৱেল 0 পাব লাগিব মই হেতুকে কৰিলো আমি 1 বহাই দিলো 1 ৰ কাৰণে কৈছে গতিকে ইকুৱেল টু 0 হ'ব লাগিব ক্যালকুলেশন কৰি পালো আমি ইকুৱেল টু 1 তেলে ইয়াৰ আনসাৰ হ'ব 1 নম্বৰ 1 টু a তাৰপিছত দিছে তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় আমাক ইয়াত সুধিছে 4টা সমীকৰণ দিছে যেতিয়া দ্বিঘাত সমীকৰণ কেতিয়া নহব যেতিয়া দ্বিঘাত সমীকৰণ নহয় তলৰ কোনটো দ্বিঘাত সমীকৰণ এটো হয় দেই নহয় হয় কোনটো দ্বিঘাত সমীকৰণ হয় গতিকে আমি ইয়াত গুটেখিনি যদি আমি কৰো দেখিম যে
কোনোবা এফালে দ্বিঘাত সমীকৰণ নহয় কৈছে, নহয়নে? কেলকুলেশ্যনটো নহয় হ'লে এইটো বস্তু মই তোমালোকক পিছত দিম হা। এতিয়া টিউবত ক'বলৈ হেৰি হয়, কথাটো উল্টা হ'ল। মই এইটো পিছত তোমালোকক দি দিছোঁ, কাইলৈ দি দিম। আজি আমি তলৰটো কৰোঁ। তলৰটো কৰিম এক্স অক্ষৰ পৰা P23 বিন্দুৰ দূৰত্ব কিমান। তেতিয়াহ'লে এক্স অক্ষৰ পৰা P23 বিন্দুৰ দূৰত্ব হ'ব 3। এইটো হ'ব। এইটো মই তোমালোকক অকণমান মোৰ হেৰি হৈছে, মই এতিয়া ক'বলৈ যিটো সময় নাই, দেৰি লাগিব, গতিকে মই তোমাক কৰি পেলাই তোমালোকক দি দিম। তাৰপিছত দিছে sin স্কোৱাৰ 30 মাইনাছ cos স্কোৱাৰ 30 ৰ মান কিমান। এইটো sin স্কোৱাৰ 30 আমি মান বহাই দিলোঁ। sin স্কোৱাৰ 30 মানে হাফ, আৰু cos স্কোৱাৰ 30 মানে 1/√3/2 হাফ স্কোৱাৰ। তাৰপিছত আমি কেলকুলেশ্যন কৰিলোঁ, কেলকুলেশ্যন কৰি পেলাই পাইলোঁ -হাফ। আজিলৈ তোমালোকক মই এইকেইটাকে দিলোঁ, তোমালোকে চাবা।